दुंखावनायनिफ्राय रैखा मोननो गुसु जुस लोङो नामा? जुदि लोङो अब्ला सांग्रां जा। जुसनि मुङाव माखासे कम्पानिफोरा सरासनस्रा रायजो राजाफोरखौ बिस लोंहोदों। तामुलपुर जिल्लानि गरेस्वरनि माखासे फालांगि फसंथानफोराव पेकेज खालामनाय जुसफोरनि मुङाव गथ'सा आरो बैसो जानाय बायगिरिफोरनो बिस फानदों। सासे बायगिरिया स्लाइस कम्पानिनि जुस बायनानै लोंनो लानाय समावनो बे जाथाया सोराङाव फैयो। तामुलपुर जिल्लानि गरेस्वराव थानाय स्वास्ति मिस्टि भान्डार मुंनि फालांगियारि फसंथानाव थानाय स्लाइस जुसनि बथलाव बादामालि बायदि मुवाखौ मोननो हादों। बेबायदि जुस बथलाव थानाय बिस गोनां बादामालि बायदि मुवाफोरा देहानि फारसे खहा लाबोनो हायो होनना रागा जोंखांनाय फोरमायनानै थाबैनो बेबायदि कम्पानिफोरनि लाइसेन्सफोरखौ बोखारनानै सुबुं देहा रैखानि थाखाय खामानि मावनो नांगौ होननानै दुलाराय आसाम जातीयबादी लाइमोन फरायसा आफादनि सोद्रोमाफोरा दाबि दैखाङो। मैं बास स्टैंड स्थित दোकान एखনৰ পৰা स्लाइस দুটা লৈছিলোঁ। তাৰপিছত কি বুলি কয় বটলটো এটা বটল খুলিলোঁ, এটা বটল খুলিব খোজোঁতে মোৰ লগৰজনে দেখা পালে ইয়াতে কিবা ধৰণৰ তাৰমানে ভেঁকুৰ নেকি, ভেঁকুৰৰ দৰে বস্তু দেখা পালে। তাৰপিছত দোকানীজনক যাই কেনে অৱগত কৰালোঁ, যিখন দোকানৰ পৰা কিনিছিলোঁ। তাৰপিছত সেইখন দোকানীয়ে ক'লে হ'লচেলাৰৰ পৰা কিনা বুলি ক'লে, ডিষ্ট্ৰিবিউটৰৰ পৰা। তাৰপিছত হ'লচেলাৰ দোকানীজনৰ নাম সুধিলোঁ, নাম সোধোতে বিট্টু বুলি ক'লে। আৰু বিট্টু দোকানীজনৰ নাম কওঁতে সুধিলোঁ দোকানীজন কোনটো জেগাত আছে দোকানখন। তাৰপিছত ক'লে LP স্কুলৰ পৰা অকণমান সোমাই যাব লাগে। তাৰপিছত দোকানীজনক যোৱাকালি অৱগত কৰালোঁ। অৱগত কৰাওঁতে দোকানীজনে ক'লে তাৰ ছোৱালীৰ অকণমান বেমাৰ হৈছে। তাৰপিছত যোৱাকালি তাৰমানে আমি অৱগত কৰাই কেনে কি বুলি কয় মালিকজনক সোধোতে মালিকজনে ক'লে অহাকালি কি পাইছে মানে এই ঠাণ্ডা বটলত কি পাইছে আপুনি? ঠাণ্ডাৰ বটলত তাৰমানে কিবা ভেঁকুৰ জাতীয় বস্তু, কিবা পয়জন নেকি, সেনেকুৱা বস্তু পালোঁ। আৰু যেতিয়া বটলটো খুলি কেনে এইটো খাওঁতে তাৰপিছত কিবা কেহা কেহাও লাগিছিল। তাৰপিছত সেইটো বটলটো দোকানীজনক যাই কেনে দেখালোঁ। তাৰপিছত দেখাওঁতে দোকানীজনে ফিৰাই দিম বুলি কৈছিল। তাৰপিছত ফিৰাই দিম বুলি কওঁতে আমি নহয়, এইটো এই যিজন ডিষ্ট্ৰিবিউটাৰ তাক দেখাব লাগিব বুলি কৈ কেনে বটলটো ৰাখিলোঁ। আৰু কি ক'ব যিহেতু মানে এনেকুৱা ধৰণৰ খাদ্যত এনেকুৱা বিষ একমাত্ৰ বিষ বুলি ক'ব লাগিব, কি ক'ব মানে কি ক'ব? তো ইয়াৰ ওপৰত ক'ব বিচাৰোঁ এনেকুৱা যাতে পেপচি কোম্পানীৰ স্লাইচৰ কি বুলি কয় এনেকুৱা প্ৰয়োজন যাতে আৰু নেক্সট টাইম নাথাকে। আৰু যিবিলাক ডিষ্ট্ৰিবিউটাৰ পেপচি কোম্পানীৰ সেইবিলাকক অৱগত কৰালোঁ যাতে এনেকুৱা দ্বিতীয়বাৰ যাতে ভুল নকৰে আৰু বস্তুবিলাক চাই কেনে আৰু দোকানীবিলাকক বিক্ৰী কৰিলে হ'ল। আমি গম পোৱা মতে এইটো এইবাৰ দ্বিতীয়বাৰ হ'ল, আগতে বোলে এনেকুৱা হৈছিল। আগতেও গম পাইছিলোঁ, আগতে আওকাণ কৰিছিলোঁ। তথাপিও কিবা কৰিলে মেনেজে হ'ল নেকি সেইটো গম নাপাওঁ। কিন্তু তাৰপিছত প্ৰত্যেক বছৰে তাৰ এনেকুৱা হয়, সেইকাৰণে এইবাৰ তাৰমানে তাক অৱগত কৰা। ৰাইজৰ জীৱনৰ লগত হেতালি খেলিছে নেকি? তেনেকুৱাই হৈছে, ৰাইজৰ জীৱনৰ লগততো হেতালি খেলাৰ দৰে হৈছে। ৰাইজেতো নাজানে ন, ৰাইজে জানিলে আৰু এইবিলাক নাখালেই হয়। গোৰেশ্বৰ স্থিত এখন দোকানৰ পৰা মোৰ ভাতৃসম ভৰত শইকীয়াই এটা মানে দুটা হেৰি কৰিছিলে, ঠাণ্ডাৰ বটল কিনিছিলে পেপচি কোম্পানীৰ স্লাইচ। পিছত এটা খোৱাৰ পিছত নেক্সটটো খোলাৰ টাইমতে কি হ'ল, তাত এটা মানে ক'লা ক'লা কিবা ভেঁকুৰ জাতীয় কিবা এটা বস্তু দেখা পোৱা গ'ল। তেতিয়া মানে আমি হেৰি কৰিলোঁ, সেইটো নাখাই পেলাই যিখন দোকানৰ পৰা লোৱা হৈছিলে সেই দোকানখনত যাই পেলাই দেখুৱালোঁ। দেখুৱাতে তেওঁ ক'লে কি মানে মইতো বনোৱা নাই, মই গোৰেশ্বৰৰে এখন ডিষ্ট্ৰিবিউটাৰ আছে তাৰ পৰা মই লৈছোঁ। তেতিয়া তেওঁ সুধিলোঁ আমি যে ক'ৰ পৰা লৈছে এইটো। তেওঁ ক'লে যে কি টাউন LP স্কুলৰ কাষৰ পৰা কিবা স্বস্তি মিস্ত্ৰী ভাণ্ডাৰৰ এই বিট্টু নামৰ হেৰি মানুহজনৰ পৰা লৈছোঁ। তেওঁ মানে হেৰি কৰে বোলে, ডিষ্ট্ৰিবিউটৰ কৰে সেইটো। তেতিয়া মানে তেওঁক আমি বটলটো ঘূৰাই দিয়া নাই, বটলটো আমি ৰাখি থৈছোঁ যে আমি ইয়াক অৱগত কৰাম বুলি। তাৰপিছত এতিয়া মই এইটোকে ক'ব বিচাৰোঁ যে এইটো বস্তুটো যদি এনেকুৱাই হৈ থাকে, স্লাইজৰ তলত যদি ভেঁকুৰ আহে, বিশেষকৈ এইটো সৰু মানে উঠি অহা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বেছি প্ৰিয়। তেওঁলোকে যদি এইটো মানে খাই তেওঁলোকৰতো বহুত ক্ষতি হ'ব। গতিকে মই প্ৰশাসনক মই এটাই অনুৰোধ জনাওঁ যে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু গোৰেশ্বৰ স্থিত যিবিলাক নেকি মানে এনেকুৱা ডিষ্ট্ৰিবিউটৰ আছে সেইবিলাকত মানে তেওঁলোকে এটা হেৰি তালাচী চলাই এটা মানে তদন্ত কৰিব লাগে যে এই বস্তুটো কিয় হৈ আছে বা কিয় বিক্ৰী কৰি আছে। গতিকে মই লাষ্টত এইখিনিকে কওঁ যে মই নাকি লগাবলৈ মই প্ৰশাসনক বিহিত ব্যৱস্থা মানে প্ৰশাসনক মই অনুৰোধ জনাইছোঁ।